হেল্ল' এভৰিৱান, কি খবৰ? আজি মই আপোনালোকৰ কাৰণে ৰিকুৱেষ্টৰ ছুইটশ্বৰ্ট এটা লৈ আহিছোঁ। মানে বহুতে ৰিকুৱেষ্ট কৰি আছে যে তেওঁলোকৰ বিবাহৰ কাৰণে ছুইটশ্বৰ্ট আনিব লাগে। বহুতৰে এইটো সমস্যা হৈ আছে, ল'ৰাই হওক বা ছোৱালীয়ে হওক। মোক ফেচবুক গ্ৰুপটোত, যিটো ফেচবুকৰ হয়, তাতে একাউণ্টতো দি আছে যে মোক বিয়াৰ কাৰণে কিবা এটা দিয়ক ছুইটশ্বৰ্ট। সেইকাৰণে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ। কাৰণ বহুতৰে এই সমস্যাটোত পৰি থকা দেখা পোৱা গৈছে। মেইনলি আজিকালি এই সমস্যাটো বহুত হৈছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকৰ যাতে ভালদৰে বিয়াখন হৈ যায়, বা ল'ৰাই ছোৱালী এজনী পাওক বা ছোৱালীয়ে ল'ৰা এজন পাওক বুলি মানে এই ভিডিঅ'টো লৈ আহিলোঁ। এইটো হৈছে তেওঁলোকৰ বিবাহৰ কাৰণে কি কৰিব লাগিব। শৰীৰৰ বাওঁ অংশত, পাৰিলে লেফ্ট হেণ্ডৰ ৰিষ্টত, ৰিষ্ট বুলি ক'লে এইখিনিত লিখিব লাগিব এটা ছুইটশ্বৰ্ট 7674839118 7674839118 এই ছুইটশ্বৰ্টটো শৰীৰৰ বাওঁ অংশত লিখিব দিব। আপোনালোকে যদি চাই আছে, আপোনালোকে লিখি ল'ব। লিখি উঠি আপোনালোকে ইণ্টেনশ্যন ৰাখিব, এফাৰ্মেশ্যন দিব আৰু পজিটিভ এফাৰ্মেশ্যন দিব। চাব আপোনালোকৰ অতি সোনকালে ছোৱালীও পাই গৈছে, বা ল'ৰাসকলে ছোৱালীসকলে ল'ৰা পাই গৈছে, আৰু আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত সুবিধা হ'ব। এগৰাকীৰতো এইটো ব্যৱহাৰ কৰা প্ৰায় 15 দিনমান পিছতে ফল পাইছিলে। ঠিক তেনেকৈ আপোনালোকেও ব্যৱহাৰ কৰক, নিশ্চয় ফল পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, থেংক ইউ এঞ্জেল লিখি দিব। থেংক ইউ।